নমস্কাৰ, মোৰ নাম চুকুৰ আলী। কালি মই আজি ফেচবুকৰ জৰিয়তে আহিবলগীয়া হ'ল বিশেষ কাৰণ। যোৱাকালি হয়তো চুকুৰ আলী বিয়া পাতিছে বুলি এনেকুৱা গোটেই অসমত মানে চৰ্চা চলিছে। চুকুৰ আলী কথাটো বেছি নহয়, কথাটো হয়। মই বিয়াৰ এনেকুৱা মানে মই জাষ্ট খালি আংটি পৰাই ৰাখিছো, কাৰণ মই কোনো ৰাইজক বা কোনো ধৰণৰ আমি কাৰোৰ লগত যোগাযোগ কৰা নাই। মই কোনো ধৰণৰ কৰা নাই। আমি এইটো আমাৰ মাৰ্চতেহে হ'ব মোৰ বিয়া। সম্পূৰ্ণ কাম এতিয়ালৈকে হোৱা নাই, গতিকে মাৰ্চতে হ'ব। আমি এতিয়া জাষ্ট খালি মই আংটি পৰাই ৰাখিছো, সেইকাৰণে আমি কাৰোকো নিমন্ত্ৰণ দিব পৰা নাই। গোটেই অসম ৰাইজৰ ওপৰত নিমন্ত্ৰণ আছে, গতিকে ইমান ভাবিব নালাগে। কোনোবাই বহুত মোক ফোন কৰি কৈ আছে মোক নিমন্ত্ৰণ কিয় দিয়া নাই, চুকুৰ আলী বিয়া পাতিলে গমেই নাপালো। গতিকে সেইবিলাক লৈ মানুহৰ ৰাইজক আমি আহ্বান জনাওঁ যে সেইবিলাক যাতে বিতৰ্কত ল'ব নালাগে। গতিকে সকলোৱে পাব, মই নিমন্ত্ৰণ দিম। গোটেই অসমবাসী ৰাইজৰ ওচৰত নিমন্ত্ৰণ পাব, সেইবিলাক লৈ চিন্তা কৰিব নালাগে। গতিকে মই কাৰো ফ্লাছ কৰা নাই, মই জাষ্ট খালি মই আংটি পৰাই ৰাখিছো। এতিয়া মই ঘৰত আনা বোৱাৰী এতিয়ালৈকে অনা নাই। মই এতিয়া মাৰ্চতেহে বোৱাৰীখন আনিম। মাৰ্চতে হ'ব আমাৰ সেইখন ডিচিশ্যন হ'ব, কিন্তু মাৰ্চৰ আগত নাহিব, কাৰণ তেওঁলোকৰ আছে পৰীক্ষা আছে, এক্সাম আছে। গতিকে তেওঁ ডিগ্ৰীটো ক্লিয়াৰ হ'ব। ডিগ্ৰী ক্লিয়াৰ হোৱাৰ পিছতহে আমি আনিম। ৰাইজক এইখিনি কথা কৈ মই ৰাইজক আহ্বান কৰিছো, আপোনালোকে চিন্তা কৰিব নালাগে আৰু ইমান লৈ বিতৰ্ক যাতে ল'ব নালাগে। এনেকৈ মই ধন্যবাদ জনাইছো ৰাইজক।